শক্তিশালী পদক্ষেপ লৈ আছে সৰ্বসাধাৰণ ৰাইজৰ কাৰণে সেয়া পিতৃ মাতৃৰ পৰা আৰম্ভ কৰি প্ৰতিটো শ্ৰেণী একেবাৰে শিশুলৈকে যি ধৰণৰ আঁচনি প্ৰস্তুত কৰি উলিয়াইছে বা ভাৰত চৰকাৰে যি ধৰণৰ আজি মহিলাসকলৰ কাৰণে সবলীকৰণৰ কাৰণে যি ধৰণৰ শক্তিশালী পদক্ষেপ লৈ আছে তাৰ কাৰণে আজি সমগ্ৰ অসমতে আপোনালোকে দেখিবলৈ পাইছে যে বিগত উপ নিৰ্বাচনৰ পৰা আৰম্ভ কৰি বিগত যিমানবিলাক নিৰ্বাচন হৈ আছিলে সকলোতে বিজেপিয়ে আমাৰ জিকি আছে। গতিকে আজি এতিয়া আমাৰ পৌৰসভা নিৰ্বাচন মই যে অভয়াপুৰীত উপস্থিত আছোঁ আৰু অভয়াপুৰীতো একেই অৱস্থা ইয়াতে সকলো মহিলাসকল ওলাই আহিছে আৰু বৰ্তমান মহিলাসকলে কিন্তু সিদ্ধান্ত লৈ আছে আৰু সিদ্ধান্ত এইটোৱে লৈছে যে বিজেপিক ভোট দিব লাগে। গতিকে আজিৰ যুগত বৰ্তমানৰ সময়ত মহিলাসকলে সিদ্ধান্ত লৈছে আৰু মহিলাসকলে যেতিয়া সিদ্ধান্ত লয় সেইটো বাস্তৱত ৰূপায়িত কৰিব। গতিকে সকলো মহিলাসকল ওলাই আহিছে আজি ইয়াতে বহুত যুৱ প্ৰজন্ম দেখিবলৈ পাইছোঁ। গতিকে এখন সভাত যেতিয়া মহিলা থাকে আৰু যেতিয়া যুৱ সমাজ থাকে তেতিয়া গম পোৱা যায় যে সেই সভাখন সফল হয়। আজি অভয়াপুৰীত আমাৰ বহুত বেছি তেনেকুৱা ডাঙৰ ডাঙৰ সমস্যা মই ইয়াতে দেখা নাই, কিন্তু আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কেইটামান আমাৰ ঘোষণা পত্ৰত উল্লেখ কৰিছে যে ভূমিৰ অধিকাৰ ৰাইজক দিয়াৰ কথা কৈছে। যিসকল পৌৰসভা এলেকাসমূহ আছে আমাৰ ৰাইজসকল আছে, প্ৰধানমন্ত্ৰী আৱাস যোজনা যাতে সকলো দুখীয়া ৰাইজেই পায়, মহিলাসকলে পায় আৰু লগতে আঁচনিসমূহ ৰেচন কাৰ্ডৰ পৰা আৰম্ভ কৰি অৰুণোদয় এতিয়া নতুনকৈ আকৌ 6-7 হাজাৰ দিব। গতিকে এইসকল যে আঁচনিবিলাক যাতে স্বচ্ছতাৰে যাতে ৰাইজে পাবলৈ সক্ষম হয় তাৰ কাৰণে আমাৰ পৌৰসভা বিজেপিৰে গঠন কৰিব লাগে। নাই ক্ষতিটো অলপ চলপ ক'ৰবাত নহ'ব, কোনোবা এটাই খেলিলে যিটো এটা ভোট গুচিয়ে যাব। কিন্তু এইটো ঠিক যে আজি অসমত কেইবাটাও জেগাত কিন্তু পৌৰসভাত এজিপিয়ে পৃথককৈ খেলিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে বা ক'ৰবাত বিজেপিয়ে পৃথককৈ খেলাৰ গ্ৰহণ কৰিছে। কিন্তু মই যিমান বাস্তৱত মই দেখিবলৈ পাইছোঁ যে এজিপিক এতিয়া পৃথককৈ তেনেকৈ ভোট দি লাভ নাই, কাৰণ কেলৈ প্ৰতিটো ৱাৰ্ডত তেওঁলোকৰ কেণ্ডিডেটেই নাই। এতিয়া মই মোৰ বধিঙত মই দেখিবলৈ পাইছোঁ তাত কেণ্ডিডেটেই নাই, মাত্ৰ 2-3টা জেগাতহে এজিপিক দিছে। গতিকে য'ত প্ৰাৰ্থীয়ে নাই, য'ত কংগ্ৰেছে প্ৰাৰ্থী দিবলৈ জেগা বিচাৰি পোৱা নাই, আজি এজিপিয়ে ইয়াতে এগৰাকীক জিকাই দিলে যেনিবা তেওঁতো সিদ্ধান্ত ল'ব নোৱাৰিব, কেতিয়াও নোৱাৰে, কাৰণ আধা সংখ্যক বিজেপিয়ে থাকিব। গতিকে মই ভাবোঁ যে ভোটটো এজিপিক দি বৰ্তমান পৌৰসভাত দি নষ্ট কৰিব নালাগে। পিছত বেলেগ কথা, যেতিয়া আকৌ মৃত্যুজোঁটৰ প্ৰসংগ আহিব বিধানসভাত বা অন্যত মই নাজানো সিদ্ধান্ত কি লয়, কিন্তু বৰ্তমান সময়ত পৌৰসভাত কিন্তু এজিপি যিহেতু ক'ৰবাত পৃথককৈ খেলিছে তাত ভোট দি পেলাই লাভ নাই, সেইটো স্পষ্ট। সেইটো অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক সুধিব আহিলে আৰু আমাৰ ৰাজ্যিক সভাপতি মহোদয়ক আহিলে সুধিব, ঠিক আছে। কিন্তু মই পৌৰসভাত আজি বহুত ভাল পৰিৱেশ দেখিবলৈ পাইছোঁ আৰু ইয়াতে ইতিমধ্যে কেইবাটাও মই ধৰ্মীয় অনুষ্ঠানত দেখিবলৈ পাইছোঁ যে চৰকাৰে ইমান সুবিধা প্ৰদান কৰিছে আৰু ইয়াতে ৰাইজক মই সুধিছিলোঁ যে কি সমস্যা আছে, বহুত বেছি ক'ব পৰা নাই। গতিকে এটা ভাল পৰিৱেশ আছে, এই ভাল পৰিৱেশটো ৰখাৰ কাৰণে আমি